देने के लिए ऑफिसर्स टोपी उतर। भारत माता की जय। भारत माता की जय। भारत माता की जय। ऑफिसर्स टोपी पहन। I feel lucky that I can be a part of it. আৰু আমাৰ প্ৰিপেৰেশ্যনছ একচুৱেলি এতিয়ালৈকে 6-7 টাইমছ হৈ গৈছে। 6-7 ডেইজ এই গৰমত আমি প্ৰেক্টিছ কৰোঁ। আমি সদায় মৰ্ণিং 5টা বজাত আমি আহোঁ, আমাৰ ঘোঁৰাবিলাক ৰেডি কৰোঁ। ৰেডি কৰাৰ পিছত আমি এৰাউণ্ড 7 to 10 আমি ক্লাছ চাছ কেতিয়াবা মিছ কৰি পেলাইও আমি হৰ্চ পেৰেডত আমি ইনভলভ হ'ব লাগে। আৰু এই গৰমত কষ্ট হয়, পিছে যেতিয়া CM ৰেলীত আমাৰ প্ৰেক্টিছ হ'ব, চ' সেইটো আমি বহুত এটা নিজকে অনাৰ ফিল কৰোঁ। আৰু এতিয়া অলমষ্ট এভৰি প্ৰেক্টিছ হৈ গৈছে আৰু জাষ্ট ফাইনেল টাচ ডাউন দিবলৈ বাকী আছে। কালি আমাৰ গেপ আছে আৰু পৰহিলৈ আমাৰ ইণ্ডিপেণ্ডেঞ্চ ডে'। আৰু এইটো এভৰি চাইল্ডৰ এটা ড্ৰিম হয়। আমি সৰুৰ পৰাই সদায় চাই আহোঁ টিভিত, মানে ৰিপাব্লিক ডে' আৰু ইণ্ডিপেণ্ডেঞ্চ ডে'ত যোনটো পেৰেড হয়, আমি চবেই একচুৱেলি এইটো এডমায়াৰ কৰোঁ আৰু যে এইবাৰ আমি পাৰ্ট হ'ব পাৰিছোঁ। ময়ে নহয় আৰু বেলেগ আমাৰ যিমানে কেডেটছ আছে, 47 আছাম, R&B স্কোৱাড্ৰন, NCCৰ চবেই বহুত প্ৰাউড ফিল কৰিছোঁ যে আমি এইবাৰ ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ পেৰেড যোনটো আমাৰ ভেটেনেৰী কলেজৰ ফিল্ডত হয়, তাতে আমি পাৰ্ট ল'ব পাৰিছোঁ। আৰু আমাৰ একচুৱেলি ইনষ্ট্ৰাক্টৰজনৰ নাম হয় দময় ঘোষ। এণ্ড তেওঁ আমাক এই যোনটো পেৰেডত আমি ওলাই আছোঁ, দয়াময় ঘোষে আমাক ইনষ্ট্ৰাক্ট কৰিছে আৰু আমি তেখেতক ধন্যবাদ দিবলৈ বিচাৰিছোঁ। আৰু আই হোপ ডেট ফৰ ইণ্ডিপেণ্ডেঞ্চ ডে' যোনটো 15 আগষ্টত হ'ব, আই হোপ ডেট আমি নিজৰ বেষ্ট দিবলৈ পাৰিম।